30 বছৰ কাল ভাৰতীয় সেনা বাহিনীত চাকৰি কৰিছিলে, যিজন মানুহে কাৰ্গিল যুদ্ধ কৰিছিলে, যিজন মানুহে কাৰ্গিলত গৈ আমাৰ ভাৰতীয় শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে আৰু শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গৈ গুলি খাইছিলে, যিজন মানুহে মণিপুৰত শত্ৰুৰ সৈতে যুঁজিছিলে, সেইজন মানুহ মহম্মদ সনাউল্লাহ, এজন আৰ্মি অফিচাৰ, এজন ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত এজন আৰ্মি অফিচাৰ। সেই আৰ্মি অফিচাৰজন বিদেশী হ'ল কেনেকৈ? তেওঁ যদি সঁচা সঁচিকৈ বিদেশী হয় তেনেহ'লে তেওঁক আৰ্মি বিভাগত চাকৰি দিলে কোনে? তেওঁ যদি সঁচা সঁচিকৈ বিদেশী হয় তেনেহ'লে আৰ্মিৰ পৰা অৱসৰ হোৱাৰ পিছত তেওঁক সীমান্ত শাখাৰ আৰক্ষীত তেওঁক SI ৰূপে কোনে নিযুক্তি দিলে? তেওঁক যেতিয়া নিযুক্তি দিয়া হৈছিল সেই সময়ত তেওঁৰ ডকুমেণ্টছবিলাক, তেওঁৰ নথি পত্ৰবিলাক চালি জাৰি চোৱা হোৱা নাছিল নেকি? এই গোটেইবিলাক প্ৰশ্ন এতিয়া আমাৰ কিছু ৰহস্যৰ আৱৰ্তত আমাক আনি ধৰিছে বা আমাক সন্দেহলৈ কিছু আঙুলিত আমি দেখিবলৈ পাইছোঁ। কিন্তু এতিয়া কথাটো হৈছে কি, এতিয়া সীমান্ত শাখাৰ সেই সময়ৰ চন্দ্ৰমল দাস নামৰ যিজন মানুহে কৈ আছে যে তেওঁ ভুলবশতঃ আচলতে অৱসৰপ্ৰাপ্ত আৰ্মি বিষয়াজনক তেওঁ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে। তেনেহ'লে সঁচা সঁচিকৈ যদি তেওঁ ভুলতে হৈছে তেনেহ'লে এনেকুৱা ভুল আৰু কিমানজন মানুহৰ লগত সংঘটিত হৈ আছে? যদিহে মহম্মদ সনাউল্লাহ আৰ্মি অফিচাৰ নহ'লহেঁতেন, যদিহে মহম্মদ সনাউল্লাহ আৰ্মি অফিচাৰ নহ'লহেঁতেন আৰু তেওঁৰ ঘটনাটো যদিহে ৰাষ্ট্ৰ নহ'লহেঁতেন, তেওঁৰ ঘটনাটো যদি বহুলভাৱে প্ৰচালিত নহ'লহেঁতেন তেনেহ'লে সেই মানুহজন ডিটেনশ্যন কেম্পত দিন কটিবলগীয়া হ'লহেঁতেন। আৰু তেনেহ'লে তেওঁৰ নিচিনা আৰু কিমানজন মহম্মদ সনাউল্লাহ এতিয়ালৈকে ডিটেনশ্যন কেম্পত সোমাই আছে? গতিকে সীমান্ত শাখাত যিবিলাক মানুহে কাম কৰি আছে, ভাৰতীয় বিদেশী ন্যায়াধীকৰণত যিবিলাক মানুহে কাম কৰি আছে, ইয়াত এক তদন্ত হ'ব লাগে, ইয়াত এক ভালকৈ উচিত তদন্ত হ'ব লাগে। আৰু কোনে কেনেকৈ যধে মধে আমাৰ প্ৰকৃত ভাৰতীয় মানুহক ডিটেনশ্যন কেম্পত পেলাইছে বিদেশীৰ অপবাদত, এই গোটেইবিলাক